CM ট্ৰিপল এ কেতিয়া আমি পাম আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM ট্ৰিপল এ এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকি আছে জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM ট্ৰিপল এ কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM ট্ৰিপল এ এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম যিমান কেইখন জিলাৰ সদৰত পাৰো মই যাম আৰু যিকেইখনত মই যাব নোৱাৰো আমাৰ মন্ত্ৰী সভাৰ সদস্য বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম